নমস্কাৰ বন্ধু বান্ধৱসকল আজি প্ৰায় এবছৰৰ মূৰত এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ আহি গ'লোঁ মই যোৱা এবছৰ দিনে এটাও ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ মই বহুত বিজি থাকোঁ আৰু ব্যস্ততাৰ মাজত ভিডিঅ' এডিটিং কৰি খুবেই ভাল নাপাওঁ আৰু এডিটিং কৰা কামটো মোৰ কাৰণে বহুত কষ্টকৰ কাম সেইকাৰণে ভিডিঅ' দিয়া নাছিলোঁ তথাপিও আজিৰ পৰা যদিহে পাৰোঁ সপ্তাহত 2টা বা ততোধিক 3টা তাত দিবলৈ চেষ্টা কৰিম ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু আজি ভিডিঅ'টো হ'ল লখিমপুৰ জিলাৰ বিপুৰীয়া চহৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগত থকা নাহৰটি থানৰ অৰ্থাৎ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ থানৰ আৰু এই থানখনৰ কিছু দৃশ্যাংশ মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে এটা লাইক কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি পাৰে আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি মই আশা কৰিলোঁ আৰু আপোনালোকে এই ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ প্ৰথমবাৰ শেষলৈকে চাই থাকক তেতিয়া সকলোখিনি কথাই বুজি পাই যাব এই থানৰ প্ৰৱেশ দুৱাৰ এয়া চাওক দুইফালে দুটা সিংহৰ মূৰ্তি ইয়াৰ ভিতৰলৈ আমি এয়া এহাল বহি আছে ধুনীয়াকৈ মন মাৰি বহি আছে বহুত ভোকত আছে যেন লাগিছে কিন্তু ইহঁতি মানুহক আক্ৰমণ নকৰে কৃষ্ণ এয়া নাহৰটি থানৰ বিষয়ে ইয়াত কথাবোৰ ডাঙৰকৈ বিশেষ প্ৰতিফলন হৈছে শব্দ এয়া চাওক ভিতৰৰ পৰিৱেশবোৰ ইমান মজা গছেই গছ আৰু বান্দৰ এয়া বান্দৰৰ ৰাজ্য হয় এইখিনি সদায় ভাল ব্যৱহাৰ কৰিব লাগিব ইহঁতৰ লগত ভালকৈ থাকিলে ইহঁতি আপোনাক সন্মান দিব আপুনি ইহঁতক সন্মান দিব আপোনাকো সন্মান দিব যদি ইহঁতক আপুনি কিবা কাৰণত বেয়া ব্যৱহাৰ কৰে তেন্তে আপোনাক ইয়াত শান্তি নিদিব সিহঁতে এয়া চাওক চবফালে গছেই গছ চাই চাহ গৰমৰ দিনত ইয়াত আহি এপাক বহিব পালে মানে বহুত মজা লাগি যাব বডিটো চাওক যেনেদৰে ইহঁতক দিম বুলি ভাবিছিলোঁ দিব নোৱাৰিলোঁ তথাপিও ভিতৰলৈ আহি দিয়াৰ কথা আছিল এনেদৰে ইহঁতি বাহিৰতে গোটেই খাপ পিটি থাকে মানে বহুত ভোকত থাকে ইহঁতৰ খাদ্যৰ কিছু অভাৱ চাগে চাওক আজি ইমান মানুহৰ সমাগম নাই মই অলপ ভিতৰলৈ গৈ সমগ্ৰ দৃশ্য আপোনালোকক দেখাব চেষ্টা কৰিম আৰু এই আহাল বান্দৰ চাওক এয়া বহি আছে অকণি চাই আছে এয়া চাওক এতিয়া একে পৰিয়ালৰ চাগে দেখিছেনে বাৰু মোবাইলটো লৈ যায় বুলি ভয় লাগিছে দেই উলিয়াইছিলোঁ শেষে কৰিলে এয়া আমি আহি পিনি নাহৰটি থান পালোহি এয়া খাই আছে এয়া বহুত ভোকত আছিলে চাগে ইহঁতি নহয় নকয় ইহঁতি দিয়াৰ লগে লগে এদাই থাকিলে ন সিহঁতি ৰখি থাকে গম পাই নাই ৰখি থাকে মানে সিহঁতি ভয় নাপায় দেখিছে নাই আপোনালোকে গোটেইকেইটা মোৰ ওচৰতে আছে ইয়া ভয় খুৱাই নিদিবি আছিলে নেকি নাই চোৱা ভালে নহয় দিয়া মজা মজা পূৰা দি আছে তেওঁ পোৱালিটো আছে না লগত এই পোৱালি থাকিলে আপুনি ওচৰত গ'লে মানে হুলস্থুল কৰে আঁতৰ পৰা ইমান একো নকয় ঠিকেনে অ'কে নে চব এভৰিথিং উইল বি অ'কে বহুত তেজি দিয়া যেন পাইছোঁ এয়া নাহৰটি থানলৈ আমি সোমাই আহিছোঁ এয়া চাওক মই বিশেষ কোনটো কি গৃহ তাৰ বিষয়ে ইমান সঠিক মই নাজানো তথাপিও প্ৰথমবাৰ আহিছোঁ গম নাপাওঁ ইয়াৰ ইতিহাস তথাপিও কিছু কথা জানো মই বেলেগ এদিন বেলেগ এটা ভিডিঅ'ত আপোনালোকক জনাব চেষ্টা কৰিম এই থানখনৰ মহত্ব কি এয়া চাওক মোৰ বেয়া লাগিছে সিহঁতলৈ আনিব নোৱাৰিলোঁ কল হওক বা বিস্কুট হওক এয়া আমন জীৱনেৰে বহি আছে এয়া পোৱালিকেইটা ধুনীয়া লাগিছে দেখি সেইটো পুখুৰীটো চাওক বহুত মজা এটা পৰিৱেশ হয় আপোনালোকে পাৰিলে এপাক আহিব থানখন চাব ইয়াত বিশেষকৈ কোনটো সময়ত মানুহৰ সমাগম হয় তাৰ বিষয়েও সঠিক মই ক'ব নোৱাৰিম দেখিছেনে কিমান আমন জীৱনে প্ৰত্যেকটো লোকলৈ ওচৰলৈ যাবলৈ ভয় লাগে মোবাইলটো টানি লৈ গুচি যায় বুলি এইফালে চাওক ইয়াত বহুত দুখত বহি আছে আৰামত বহি আছে এইটো আৰু সেইটো একেটা ফেমিলিৰ হয় এই 3টা আৰু লগতে একেলগে আছে মানে ইয়াত পৰিয়াল চিষ্টেমত বহি থাকে সিহঁতি চাওক ওচৰলৈ যাবলৈ ভয় লাগে তথাপি জুম কৰি দেখাইছোঁ আপোনালোকক দেখিছেনে বাৰু
এইভাগ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ নাতিনীয়েক শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ নৱনিৰ্মিত সমাধিস্থল আৰু সমূহ ৰাইজে এটা কথা বিশ্বাস কৰে যে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে এই ঠাইতে পৰলোক প্ৰাপ্তি হৈছিল আৰু সেইবাবে অনিৰুদ্ধদেৱৰ স্মৃতিতে এই নৱনিৰ্মিত সমাধিভাগ বনাইছে আৰু আপোনালোকে আহিলে এই সমাধিভাগৰ বিষয়ে আৰু অধিক জানিব পাৰিব। ভক্তপ্ৰাণ ৰাইজলৈ মোৰ এটি বিশেষ অনুৰোধ, আপোনালোকে যদি বিহপুৰীয়ালৈ আহে এপাক এই অনিৰুদ্ধদেৱৰ সমাধিস্থলভাগ লগতে নাহৰতি থানখন সকলোখিনি কথা ভালদৰে জানি বুজি যাব। নিশ্চয় আপোনালোকৰ ভাল লাগিব। এয়া চাওক সমাধিস্থলভাগ অনিৰুদ্ধদেৱৰ বহুত ধুনীয়াকৈ বনাই তুলিছে। ইয়াৰ কেওফালে গছেৰে আৱৰি আছে সমগ্ৰ নাহৰতি থানভাগ। নাহৰতি থানৰ নামঘৰ আৰু নামঘৰ ভাগৰ বিষয়ে মই সেই খুৰাজনক মই সুধিম। প্ৰায় নামঘৰটোৰ বিষয়ে কিছু কওকচোন। নামঘৰজনৰ বিষয়ে কি ক'ম ন, আমি আৰু চতুৰ্দিশৰ ভকত বৈষ্ণৱ আহে আপোনাৰ পূবৰ পৰা পশ্চিমলৈ। এতিয়া আপোনাৰ অনিৰুদ্ধদেৱৰ তেওঁ সমাধি আছে। নামঘৰ সকলো ভকত বৈষ্ণৱ আহে। হয়, এই নাহৰতি থানত মানে কোনটো সময়ত যথেষ্ট মানুহ সমাগম হয়? সমাগম আপোনাৰ মাঘৰ পুনিৰ পৰা আপোনাৰ জেঠৰ পুনিলৈকে সমাগম পূৰা হয়। আপোনাৰ 200-300 তেনেকৈ ভকত বৈষ্ণৱ আহে ন। আৰু এই থানখনত প্ৰায় কিমান সংখ্যক বান্দৰ আছে বাৰু বৰ্তমান? বান্দৰ সংখ্যক এতিয়া আমি হিচাপ কৰা মতে আপোনাৰ 330-40টামান আছে আৰু। হয়, ঠিকে আছে বাৰু। হ'ব দিয়ক, ভাল লাগিল।